নমস্কাৰ বন্ধুসকল, টিচাৰ ভিউ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আগন্তুক টেট পৰীক্ষাৰ বাবে যিসমূহ বিষয়ৰ ওপৰত প্ৰশ্ন থাকিব সেই বিষয়সমূহৰ সিলেবাস সম্পৰ্কে আমি এটি থুলমূল আলোচনা আগবঢ়াম। আহকচোন চাওঁ ভিডিঅ'টো। সিলেবাস ফৰ টেট 2021, Environmental Studies for Paper 1 for lower primary level classes 1 to 5. Total marks 30. ইয়াত কি বিষয় থাকিব অলপ মনোযোগেৰে চাব আপোনালোকে। চিলড্ৰেন এনভাইৰনমেণ্ট নিয়াৰ এণ্ড ফাৰ, অৰ্থাৎ ওচৰৰ অথবা দূৰৰ শিশুৰ যি পাৰিপাৰ্শ্বিক অৱস্থা তাৰ ওপৰত কিছু প্ৰশ্ন থাকিব পাৰে। টাইপছ অফ এনভাইৰনমেণ্ট, নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট, যেটো প্ৰাকৃতিক তথা সামাজিক পৰিৱেশ, ইয়াৰ ওপৰত কিছু প্ৰশ্ন আহিব পাৰে। নেচাৰেল এনভাইৰনমেণ্টৰ ভিতৰত বায়'টিক এণ্ড এবায়'টিক কম্পনেণ্ট, যেটো জৈৱ আৰু অজৈৱ কিছুমান উপাদান যেনে প্লাণ্টছ এণ্ড এনিমেলছ ইন ছাৰাউণ্ডিংছ, ইক'ছিষ্টেম, পণ্ড এণ্ড গ্ৰাছলেণ্ড, প্ৰডিউচাৰ, প্ৰাইমাৰী, ছেকেণ্ডাৰী এণ্ড টাৰ্চিয়াৰী কনজিউমাৰ, এইবোৰ বিষয় সন্নিৱিষ্ট থাকিব। ছ'চিয়েল এণ্ড মেন মেড এনভাইৰনমেণ্ট, এইখিনি ভিতৰত কণ্টেণ্ট থাকিব ফেমিলি, হাউচ, নেইবাৰহুড, ছ'চিয়েল ইনষ্টিটিউশ্যনছ, ষ্টেট, ডিষ্ট্ৰিক্টছ, গাঁও পঞ্চায়ত আৰু নেইবাৰিং ষ্টেটছ, অৰ্থাৎ নৰ্থ ইষ্টৰ কিছুমান ষ্টেটৰ বিষয়ে ইয়াত প্ৰশ্ন থাকিব। ফেষ্টিভেলছ থাকিব, ষ্টেট এণ্ড নেশ্যনেল, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কিছুমান উৎসৱৰ বিষয়ে ইয়াত প্ৰশ্ন থাকিব পাৰে। চাম ছ'চিয়েল ইছ্যুজ, কিছুমান সামাজিক বিষয়বস্তুৰ ওপৰতো প্ৰশ্ন থাকিব, যেনেকুৱা ইলিটাৰেচি, চাইল্ড লেবাৰ, ছুপাৰষ্টিশ্যন, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন, ইউজ অফ কম্পিউটাৰ এণ্ড ইণ্টাৰনেট এজ এ মেন্স অফ কমিউনিকেশ্যন, এইবিলাক বিষয়ৰ ওপৰতো প্ৰশ্ন থাকিব। এনভাইৰনমেণ্ট এণ্ড চাইল্ডছ নিড, পৰিৱেশ আৰু শিশুৰ প্ৰয়োজনীয়তাৰ ওপৰতো কিছুমান প্ৰশ্ন থাকিব পাৰে। ইয়াৰ ওপৰত ছাব কণ্টেণ্টবিলাক এয়াৰ, যিটো ইম্পৰ্টেঞ্চ অফ এয়াৰ, কম্পজিশ্যন অফ এয়াৰ, ৱাটাৰ, ইম্পৰ্টেঞ্চ অফ ৱাটাৰ, চ'ৰ্চ অফ ৱাটাৰ, ইউজেছ অফ ৱাটাৰ, ছইল, ইম্পৰ্টেঞ্চ অফ ছইল, টাইপছ অফ ছইল, ছইল ইৰোজন, ফুড, টাইপছ অফ ফুড, ফুড ডিফিচিয়েঞ্চি ৰিলেটেড ডিজিজেছ, প্লাণ্টছ, কাল্টিভেটেড প্লাণ্টছ, প্লাণ্টছ উইথ মেডিচিনেল ভেলিউ, ইম্পৰ্টেঞ্চ অফ প্লাণ্টছ ইন ইক'লজিকেল বেলেঞ্চ, interdependence between plants and animals, plants in different environment, এই বিষয়বস্তুবিলাক সাঙুৰি কিছু প্ৰশ্ন থাকিব পাৰে। তাৰোপৰি কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট, পৰিৱেশৰ সুৰক্ষা আৰু ইয়াৰ যত্ন লোৱাৰ ওপৰত কিছুমান প্ৰশ্ন থাকিব পাৰে, অৰ্থাৎ কনজাৰ্ভেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ, প্ৰাকৃতিক সম্পদ যিবিলাক আছে যেনে ফ্ল'ৰা, ফ'না, ইনডেঞ্জাৰ্ড এণ্ড ৰেয়াৰ স্পাইচেছ, নেশ্যনেল পাৰ্কছ, ৱাইল্ড চেংচুৱেৰী, ৱাইল্ড লাইফ চেংচুৱেৰী, মাইগ্ৰেটৰী বাৰ্ড, এইবিলাকৰ ওপৰতো প্ৰশ্ন থাকিব। ট্ৰেন্সপৰ্ট ছিষ্টেম এণ্ড ৰোড ছেফটি মেজাৰ, ষ্ট'ৰেজ অফ এগ্ৰিকালচাৰ প্ৰডাক্টছ, ফাৰ্ষ্ট এইড এজ ছেফটি মেজাৰ, হেল্থ কেয়াৰ এণ্ড ক্লিনলিনেছ, এইবোৰ বিষয়ৰ ওপৰতো প্ৰশ্ন থাকিব। ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন, প্ৰি ডিজাষ্টাৰ, ডিউৰিং ডিজাষ্টাৰ এণ্ড পষ্ট ডিজাষ্টাৰ, অৰ্থাৎ প্ৰাকৃতিক দুৰ্যোগৰ আগত আৰু পিছত কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব তাৰ ওপৰত প্ৰশ্ন থাকিব। এইবোৰৰ উপৰিও প্ৰিভেণ্টিভ মেজাৰ্ছ অফ ডিফাৰেণ্ট কমিউনিকেবল ডিজিজেছ কজড বাই ভেৰিয়াছ মাইক্ৰ' অৰ্গেনিজমছ, নেশ্যনেল ইণ্টিগ্ৰিটি, এইবিলাক বিষয়বস্তু ইয়াত সাঙুৰা হ'ব। তাৰ উপৰি থাকিব কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, আইডিয়েল অফ প্ৰিএম্বল, ডিৰেক্টিভ প্ৰিন্সিপলছ, ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডিউটিজ, ৰোল অফ আছাম ইন ফ্ৰীডম মুভমেণ্ট, পলিউশ্যন, এয়াৰ, ৱাটাৰ এণ্ড ছইল পলিউশ্যন, এইবিলাকৰ ওপৰতো বিস্তাৰিতভাৱে অধ্যয়ন কৰিব লাগিব, কাৰণ এইবিলাকৰো প্ৰশ্ন ইয়াত থাকিব। এইবোৰৰ উপৰিও পেডাগজিৰ ওপৰত কিছু প্ৰশ্ন থাকিব। তাৰে পেডাগজিৰ বিষয়বস্তুবিলাক হ'ব কনচেপ্ট, মিনিং এণ্ড এপ্ৰ'চ অফ এনভাইৰনমেণ্টেল ষ্টাডিজ, nature and scope of environmental studies, objectives of teaching environmental studies,
different approaches of teaching environmental studies. ইয়াৰ উপৰিও integration of ICT in teaching environmental science. Importance of ICT in teaching environmental science. Use of ICT in teaching environmental science. এই বিষয়বোৰো ইয়াত সাঙুৰি হ'ব আৰু তাৰ ওপৰত কিছু প্ৰশ্ন থাকিব। এয়াই হ'ল পেপাৰ 1 অৰ্থাৎ লয়াৰ প্ৰাইমাৰী লেভেলৰ এনভাইৰনমেণ্টেল ষ্টাডিজৰ ওপৰত আহিবলগীয়া কিছুমান প্ৰশ্ন, সম্ভাৱ্য প্ৰশ্নৰ চিলেবাছ সমূহ পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাই আজিৰ এই চিলেবাছ সম্পৰ্কীয় ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।